নমস্কাৰ ব্ৰাডাৰ স্পিকাৰী এণ্ড কাল্টিভেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ মৰিসকল যোৱাকালি মই মোৰ খাচী গাহৰিবিলাকৰ ফটো মাৰি পেলাই মই ফেচবুকত লগতে মোৰ ইউটিউবত শ্বেয়াৰ কৰিছিলোঁ বিক্ৰী কৰিম বুলি লাইভ ৱেট মই কোনো দাম ধৰি পেলাই দিয়া নাছিলোঁ জাষ্ট মোৰ এড্ৰেছ লগতে ফোন নম্বৰটো দিছিলোঁ আৰু 3-4 জন মানে যোৱাকালি ফোন কৰিছিল ফোন কৰি পেলাই তেওঁলোকৰ দামখিনি মোক কৈছিল তেতিয়া মই দিব নোৱাৰোঁ বুলি কৈছিলোঁ দামবিলাক বহুত কম কৈছে আৰু সেই দামত যদি বিক্ৰী কৰিব লগা হয় তেতিয়া হলে মোৰ পকেটৰ পৰাহে মানে কি তেওঁলোকক দিয়াৰ দৰে হ'ব তো আজি মই আপোনালোকক জাস্ট এটা থুলমূল হিচাপ কৰি পেলাই আপোনালোকক দেখুৱাম আপোনালোকে ভাবিব যে গাহৰি পুহি পেলাই কি হৈছে আমাৰ উল্টা পকেটৰ পৰা গৈ আছে তো সেইখিনি মই আপোনালোকক জাস্ট এটা উদাহৰণ দেখুৱাম মানে কি যোৱাকালিৰ আৰু আজিৰ মোৰ কন্টেক্ট যিসকলে কৰিছে তেওঁলোকৰ ওপৰত মই ভিত্তি কৰি পেলাই ভিডিঅ'টো বনাইছোঁ আসলতে মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে যে এটা খাচী গাহৰিক আমি 100 কেজি ওয়েট গেইন কৰোৱাৰ পিছত সেই গাহৰি যদি আমি বিক্ৰী কৰিব যাওঁ তেতিয়াহ'লে বজাৰত কিমান দাম পাম বা কিমান লাভ হ'ব তাৰ ওপৰতে মই ভিডিঅ'টো বনাইছোঁ মানে কি যোৱাকালিৰ পৰা আজিলৈকে যিখিনি মানুহে মোক কন্টেক্ট কৰিছে তাৰ ওপৰতহে দেই হয়তো বেলেগত দাম বহুত বেছি হ'ব পাৰে কিন্তু মই যিখিনি পাইছোঁ সেইখিনিহে মই আপোনালোকক এতিয়া শ্বেয়াৰ কৰিম আজি মোক গুৱাহাটীৰ পৰা এজনে ফোন কৰিছে ফোন কৰি পেলাই কৈছে যে আপুনি ফটো এখন শ্বেয়াৰ কৰিছিল খাচী গাহৰি বিক্ৰী কৰিম বুলি 10টা গাহৰি তো আপুনি লাইভ ৱেট কিমানকৈ বিক্ৰী কৰে তো মই তেওঁক দামটো নকলোঁ প্ৰথমতে মই তেওঁক কিমানকৈ লয় সেইখিনি মই তেওঁৰ পৰা প্ৰথমতে জানিব চেষ্টা কৰিলোঁ আৰু তেওঁ কৈছে বাহিৰৰ পৰা গাহৰি লয় ক'ৰ বাহিৰৰ পৰা গাহৰি আহি আছে সেইটোৱে আচৰিত বাহিৰৰ পৰা গাহৰি আহিছে যদি আমাৰবিলাক ক'ত চেল কৰিম হয়নে তেওঁ কৈছে যে 145কে তেওঁলোকে বাহিৰৰ পৰা গাহৰি অহাবিলাক লৈ আছে তো 145 যদি হয় তেতিয়াহ'লে 100 কেজি গাহৰি যদি আপুনি লাইভ ৱেট বিক্ৰী কৰে তেতিয়াহ'লে কিমান পাব আপুনি 14500 টকা এটা খাচী গাহৰিক যদি আমি 100 কেজি ওয়েট গেইন কৰাব যাওঁ তেতিয়াহ'লে মিনিমাম 7 মাহৰ পৰা 8 মাহ বা 10 মাহও লাগিব পাৰে নহবও পাৰে 10 মাহত তো সেই গাহৰিটো যদি আমি লাইভ ৱেট 145কে বিক্ৰী কৰিব যাওঁ তেতিয়াহ'লে 14500 টকাহে পাম পোৱালিৰ কথা বাদে দিলোঁ মই আৰু সেই গাহৰিটো 100 কেজি কৰিবলৈ হ'লে আমাৰ খৰচা কমসে কম 10000 পৰা 12000 বেছিও যাব পাৰে ঔষধ পাতিৰ কথা বাদে দিলোঁ মই ইয়াতে মই 12000ও যদি ধৰোঁ তো এই 14500 টকাৰ 12000 যদি আমি তেতিয়াহ'লে 8 মাহ 9 মাহ এটা গাহৰিক পুহি পেলাই আমি কিমান টকা পাম 1500 মানে কি 1000 পৰা 1500 টকা আমাৰ পকেটত থাকিব আৰু নিজৰটো পৰিশ্ৰমৰ কথা বাদে দিলোঁ তো 8-9 মাহ যদি এটা গাহৰিক পুহি পেলাই আমি 2000-3000 টকা এটা লাভ কৰিব নোৱাৰোঁ নিজৰ খাটনিটো আছে নিজৰ কষ্টটো আছে ইয়াতে মই জাস্ট এটা অনুমানিকহে 12000 ধৰিছোঁ বেছিও হ'ব পাৰে ঔষধ পাতিৰটো কথাই বাদে দিলোঁ আৰু পোৱালিটো 5000 কমত আমি কতো পোৱালি বিচাৰি নাপাওঁ তো এটা পোৱালি কিনিব হ'লে আমাক কমসে কম 5000 লাগিবই তো 5000টো যদি আমি এই 12000 লগত যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব প্লাস কৰি দিলে কিমান হ'ব 5000 ইফালে 12000 17000 তেতিয়াহ'লে লাইভ ৱেট আমি যদি 145কে বিক্ৰী কৰোঁ তেতিয়াহ'লে কিমান হ'ব 14500 টকা আমাৰ এটা গাহৰিৰ পৰা আহিব খৰচা হ'ব আমাৰ 17000 তো পকেটৰ পৰা গৈ আছে নে নাই যদি 145কে তেওঁ কোৱা মতে যদি মই বিক্ৰী কৰোঁ তেতিয়াহ'লে মোৰ পকেটৰ পৰা গৈ আছে তো পকেটৰ পৰা যদি যায় তেতিয়াহ'লে গাহৰি পুহি লাভ কি হ'ল 8-10 মাহ আমি ৰখি পেলাই আমি কষ্ট কৰি পেলাই যদি এটা গাহৰিক আমি 100 কেজি ওয়েট গেইন কৰাব পাৰোঁ আৰু সেই গাহৰিজনী যদি আমি 145কে বিক্ৰী কৰোঁ কিমান 14500 টকা খুব বেছি 15000 টকা পাম তো 15000 টকা পালে আমাৰ 17000 টকা খৰচে হৈছে 2000 টকা আমাৰ পকেটৰ পৰা গৈ আছে এটো মিনিমামহে ধৰিছোঁ মেক্সিমামও হ'ব পাৰে তেতিয়াহ'লে সেই লাইভ ৱেট গাহৰিটোক যদি বেপাৰীয়ে বিক্ৰী কৰে তেতিয়াহ'লে তাত মই এই বাকি ওয়েষ্টবিলাক বাদ দিলোঁ মানে কি ভৰি হাত এইবিলাক গোটেই বিক্ৰী যায় তো সেইবিলাকৰ কথা বাদে দিলোঁ সেইবিলাক বাদ দি পেলাই 90 কেজি যদি আহে তেওঁ কোৱা মতে দেই মোক আজি ফোন কৰিছিল গুৱাহাটীৰ পৰা তেওঁ ফোন কৰি পেলাই কৈছে যে লাইভ ৱেট যদি আমি 100 কেজি লৈ আহোঁ তাত 90 কেজি মাংস ওলায় তো 90 কেজি যদি মাংস ওলায় তেতিয়াহ'লে 90 কেজি তেওঁলোকে 145 টকাত বিক্ৰী নকৰে নহয়
এতিয়া গুৱাহাটীত যদি বিক্ৰী কৰে সেই গাহৰি মাংস 340ৰ পৰা 360 টকা মই নিজে খাই আছোঁ 360 টকা মই নিজে খাই পেলাই মই কেনেকৈ 145ত বিক্ৰী কৰিম হে তো সেই 90 কেজি যদি তেওঁলোকে 340 টকাকৈ মই ধৰিছোঁ 60 টকাও ধৰা নাই 340 টকাকৈ যদি 90 কেজি তেওঁলোকে বিক্ৰী কৰে তেতিয়াহ'লে 30,600 টকা আচৰিত মই পাইছোঁ 14,500 টকা তেওঁলোকে পাইছে 30,600 টকা তো চিন্তা কৰক মোৰ লাভ হ'ল নে তেওঁলোকৰ লাভ হ'ল লাভটো হৈছে তেওঁলোকৰ কেনেকৈ লাভ নহ'ব তেওঁলোকে বিক্ৰী কৰিব 340 টকা আৰু আমাৰ পৰা বিচাৰে 145 টকাত 145 টকাত যদি লাইফ ৱেট বিক্ৰী কৰোঁ তো তেতিয়াহ'লে কিমান হবে কি হিচাপত আমি বিক্ৰী কৰিম কওকচোন খৰচে গৈছে আমাৰ 17-18,000 টকা তাৰ বিক্ৰী কৰিলে আমি লাইফ 145 টকা যদি বিক্ৰী কৰোঁ তেতিয়াহ'লে 14,500 টকা তেওঁলোকে পাই আছে 30,600 টকা আমি পাই আছোঁ 14,500 টকা তো তেতিয়াহ'লে 30,600 টকাৰ পৰা যদি আমি 14,500 মাইনাছ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 16,000 টকা লাভ কৰি আছে 16,100 টকা 100 টকাটো বাদে দিলোঁ 16,000 টকা তেওঁলোকে লগে লগে মানে কি 100 কেজি গাহৰিৰ পৰা তেওঁলোকে প্ৰফিট কৰি আছে মই বাকী ভৰি হাত এইবিলাক বাদেই দিলোঁ আজিকালি সেইবিলাকৰ 200 আৰু 100 টকা বিক্ৰী যায় তো সেইবিলাক মই বাদেই দিলোঁ লাইফ ৱেট যিটো ভাল মাংস 90 কেজি যদি হয় 340 টকাকৈ যদি তেওঁলোকে বিক্ৰী কৰে তথাপিও তেওঁলোকে 16,100 টকা 100 কেজি গাহৰিৰ পৰা লাইফ ৱেট 100 কেজি গাহৰিৰ পৰা তেওঁলোকে 16,000 টকা ইনকাম কৰিব তো আচৰিত আমি নিজে কষ্ট কৰি পেলাই দিন ৰাতি একাকাৰ কৰি পেলাই আমি কষ্ট কৰি পেলাই এটা খাচী গাহৰি 100 কেজি কৰিব যাওঁ কষ্ট আমাৰ অথলে যায় যদি ঠিকমতে আমাৰ মানে কি মেইনটেনেন্স ঠিক নহয় তেতিয়াহ'লেতো 12 মাহ কি 14 মাহও লাগিব পাৰে 100 কেজি হওঁতে তো তেতিয়াহ'লে এবছৰে ধৰক এবছৰ যদি আমি খৰচা কৰি পেলাই কষ্ট কৰি পেলাই যদি আমি তাৰ পৰা প্ৰফিটে কৰিব নোৱাৰোঁ তেতিয়াহ'লে গাহৰি পুহি কি লাভ পোৱালিটো আমি 5,000 কমত কতো পোৱালি নাপাওঁ তো পোৱালি যদি আমি 5,000 কিনো সেই পোৱালিটোক ডাঙৰ দীঘল কৰি পেলাই যদি আমি 14,500 টকা পাওঁ খৰচে হয় যদি আমাৰ 17,000 টকা তো প্ৰফিট ক'ত কৰিম আমি গাহৰি প্ৰতিপালন কেনেকৈ কৰিম আমি ভাবক আৰু তেওঁৰ বাৰু নামটো নকওঁ নাম্বাৰটোও নকওঁ তেওঁ মোক কৈছে যে বাহিৰৰ গাহৰি আহি আছে বাহিৰৰ গাহৰি আহিলে আপোনালোকে এই দামতে বিক্ৰী কৰিব লাগিব এই দামত কেনেকৈ বিক্ৰী কৰিম হে কোনটো যুক্তিত কেনেকৈ বিক্ৰী কৰিম আমি এই দামত বিক্ৰী কৰিব হ'লে আমাৰ কি হ'ব পকেটৰ পৰা গৈ আছে আপোনালোকে ভাবক বাহিৰৰ পৰা গাহৰি আহিব দিবনে এনেকৈ চিটুৱেশ্যনত এনেকৈ হ'লে দেখোন আমাৰ কি হ'ব থলুৱা গাহৰি পালকবিলাকৰ অৱস্থা কি হ'ব 145 টকাত যদি আমি গাহৰি দিব যাওঁ তেতিয়াহ'লে আমাৰ কি থাকিব সেইটো ভাবক তো আজি মই আচৰিত হৈছোঁ দুখ লাগিছে বেয়াও লাগিছে খঙো উঠিছে তেওঁৰ লগত মই ভালদৰে কথাও নাপাতিলোঁ 145 টকাত যদি দিব লগা হয় তেতিয়াহ'লে মোৰ পকেটৰ পৰা 3-4 হাজাৰ টকা 5,000 টকা সোমাই আছে মই কেনেকৈ গাহৰি দিম কেনেকৈ বিক্ৰী কৰিম বহুত চিন্তাৰ বিষয় হৈ গৈছে আৰে যদি 90 কেজি তেওঁলোকে বিক্ৰী কৰি পেলাই যদি 16,000 টকা প্ৰফিট কৰে আমি 7-8 মাহ 10 মাহলৈকে পুহি পেলাই আমি সেই গাহৰিৰ পৰা আমি যদি 2-3 হাজাৰ টকা লাভ কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব কেনেকৈ ব্যৱসায় চলিব কেনেকৈ আমাৰ ফাৰ্মখন চলিব আৰু দানাৰ দামটোতো জানেই আপোনালোকে কেনেকুৱা দাম আৰু সেই দামৰ দানা খুৱাই পেলাই আমি যদি সেই গাহৰিক তৈয়াৰ কৰিব যাওঁ কিমান খৰচা আছে তো বন্ধুসকল মই আজি বৰ মানে কি ভাবি চিন্তি পেলাই ভিডিঅ'টো কৰিছোঁ আপোনালোকে ভাবিব কোনো কাৰণতে 145ত দিব নোৱাৰিব আপোনালোকেও নিদিব 145ত যদি দিয়ে তেতিয়াহ'লে পকেটৰ পৰা আপোনালোকে যাব কেনেকৈ তৈয়াৰ কৰিব আপোনালোকে ভাবি চাওকচোন 145ত যদি লাইফ ৱেট দিয়ে তেতিয়াহ'লে আপোনালোকে কিমানত তৈয়াৰ কৰিব পাৰিব লাগিব ইমান তৈয়াৰ কৰিব পাৰিব নেকি ইমান কম খৰচত আপোনালোকে 7-8 হাজাৰত গাহৰি এটা তৈয়াৰ কৰিব পাৰিব নেকি নোৱাৰে সেইটো 7-8 হাজাৰত যদি তৈয়াৰ কৰিব যায় তেতিয়াহ'লে আপোনাৰ বছৰৰ বেছি লাগিব